নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো বিশেষকৈ কিছু আপোনালোকক ট্ৰিক্স দিবলৈ চেষ্টা কৰিম যেহেতু আগন্তুক 29 ডিসেম্বৰত আপোনালোকৰ পৰীক্ষা আছে সেই পৰীক্ষা আপোনালোকে এই ট্ৰিকসমূহ ব্যৱহাৰ কৰি নম্বৰ পাবলৈ সক্ষম হ'ব আপোনালোকক পোনপ্ৰথমে ক'ব বিচাৰিম যে আপোনালোকে যিসমূহ প্ৰশ্ন উত্তৰ 100% জানে তেনে ধৰণৰ প্ৰশ্ন উত্তৰসমূহ কৰি ল'ব আৰু যিসমূহ প্ৰশ্ন উত্তৰ কৰোঁতে আপোনালোকৰ সন্দেহ হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছনি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মনত যেটো চিন্তাৰ বিষয় হ'ব তেতিয়া আপোনালোকে এনে ধৰণৰ শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিব পাৰে আহক তেনেহলে দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক ক'ব বিচাৰো যে ধৰা হল প্ৰশ্ন নং 1 তাত আপোনালোকৰ অপচন প্ৰশ্নটোৰ অনুসৰি অপচন 4টা দিয়া থাকিব A B C আৰু D এনেকৈ 4টা অপচন দিয়া থাকিব ধৰা হল আপোনালোকে 4টা অপচনৰ ভিতৰত এটা শুদ্ধ উত্তৰ যেটো থাকিব তেতিয়া আপোনালোকে এটা কথা মন কৰিব লাগিব যে এই 4টা অপচনৰ ভিতৰত কোনটো একেবাৰে নহয় তেতিয়া আপোনালোকে প্ৰশ্নটো চাই গম পালে যে ডি প্ৰশ্নটো একেবাৰে হ'ব নোৱাৰে তেতিয়া আপোনালোকে ডি যেটো আনসাৰ হেতু কাটি দিব আকৌ পুনৰ আপোনালোকে চাব এ বি সিৰ ভিতৰত কোনটো একেবাৰে নহয় তেতিয়া আকৌ পুনৰ আপোনালোকে অনুমান কৰিলে যে বি অপচনটো কেতিয়াও হ'ব নোৱাৰে তেতিয়া আপোনালোকে বি অপচনটো উত্তৰ আঁতৰাই ৰাখিব এতিয়া আপোনালোকৰ হাতত 50% শুদ্ধ হোৱাৰ সম্ভাৱনাটা আহি গল তেতিয়া আপোনালোকে এ আৰু সি অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হেতু আপোনালোকে সঠিককৈ নিৰ্বাচন কৰি আপোনালোকে উত্তৰটো কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধ হোৱাৰ 50% চান্স থাকিব ইয়াৰ পিছতে দ্বিতীয়তে আপোনালোকক ক'ব বিচাৰিছো যে প্ৰায় সংখ্যক প্ৰশ্ন আমি পৰ্যবেক্ষণ কৰি আমি ইতিমধ্যে গম পাইছো যে প্ৰায় সংখ্যক প্ৰশ্নৰ উত্তৰসমূহ বি আৰু সি অপচনত দিবলৈ চেষ্টা কৰে কাৰণ এনে ধৰণে কোনো নিবিচাৰে যে আপোনালোকে প্ৰশ্নটো পঢ়াৰ পিছতে উত্তৰটো প্ৰথম অপচনটোতে পঢ়ি আপোনালোকে পিছৰ অপচন গিটা নপঢ়াকৈ গুচি যাব এনে ধৰণৰ কোনো এক্সামিনাৰ নিবিচাৰে হেতু কাৰণে আপোনালোকক কেতিয়াও প্ৰথম আৰু শেষৰ অপচনটোত উত্তৰ দিবলৈ নিবিচাৰে আৰু হেহে বি আৰু সি মাজত ৰাখি আপোনালোকে উত্তৰ কৰিবলৈ চেষ্টা কৰিব যাতে এ বি সি ডি 4টা অপচন থাকিলে বি আৰু সি প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত বি আৰু সি আপোনালোকে নিৰ্বাচন কৰিবলৈ চেষ্টা কৰিব কিছুমান প্ৰশ্ন উত্তৰৰ ক্ষেত্ৰত লিখা থাকে যে আটাই কেইটা শুদ্ধ এনেকৈ কিছুমান প্ৰশ্নৰ ক্ষেত্ৰত আমি অপচন দেখিবলৈ পাওঁ যে 4টা অপচন থাকিব তাৰে এ বি সি তিনটা উত্তৰ থাকিব আৰু শেষৰ ডি অপচনটো থাকিব ওপৰৰ আটাইকেইটা শুদ্ধ তেতিয়া আপোনালোকে এটা কথা মন কৰিব তেতিয়া আপোনালোকে কি কৰিব সেই তিনটা অপচন বাদ দি ওপৰৰ আটাইকেইটা শুদ্ধ সেই অপচনটো আপোনালোকে এই অপচনটোৰ উত্তৰ আপোনালোকে লিখি থৈ আহিব আৰু এটা আপোনালোকক জনাব বিচাৰো যে প্ৰায় সংখ্যক উত্তৰ সদায় সিমিলাৰ কৰিব বিচাৰে ধৰা হল আপোনালোকৰ অপচন 4টা আছে তাৰ ভিতৰত আপোনালোকৰ উত্তৰ দিয়া আছে অপচন এ দিয়া আছে 5 অপচন বি দিয়া আছে 7 অপচন সি দিয়া আছে -5 আৰু অপচন ডি দিয়া আছে 8 তেতিয়া আপোনালোকে কি কৰিব এনেকৈ 4টা যেটা অপচন দেখিব সেই ক্ষেত্ৰত আপোনালোকক যেটো পাজল সিস্টেমত যেটো দিব ৰিজনিং সিস্টেমত উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে ইয়াত নিশ্চয় দেখিছে এটা আছে -5 আৰু এটা আছে 5 তেতিয়া এই ক্ষেত্ৰত আপোনালোকৰ যেটো মনলৈ ভাব আহিব যে ইয়াত 5 দুটা আছে বাকি 7 আৰু 8 আছে 7 আৰু 8 টো হৈছে অমিল কিন্তু ইয়াৰ ক্ষেত্ৰত অলপ মিল আছে 5 টো যেটো এটা 5ৰ আগত মাইনাস আছে তেতিয়া আপোনালোকে কি কৰিব 8 আৰু 7 এনে ধৰণৰ অপচন দুটা আঁতৰাই দিব আৰু এই 5 আৰু -5 এই দুটাৰ মাজতে উত্তৰ দুটা শুদ্ধ হোৱাৰ সম্ভাৱনাটা থাকিব তেতিয়া আপোনালোকে এনে ধৰণৰ অমিল দেখিলেও কিন্তু এনে ধৰণৰ যেতিয়া উত্তৰ দুটাৰ মাজত কিছু মিল থাকিব তেনে উত্তৰ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ উত্তৰ সম্ভাৱনাটা 50% আপোনাৰ হাতত আহি যাব এনেকৈ আপোনালোকে যদি শৰ্ট ট্ৰিকসমূহ ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকে ব্লাইন্ড উত্তৰ কৰি থৈ হাতকে এনেকৈ কৰিলে আপোনালোকে নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব এইকিটা আছিল আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে যদি মই আৰু চেষ্টা কৰি পাওঁ ট্ৰিক তেতিয়া আপোনালোকক দিবলৈ চেষ্টা কৰিম
সেয়েহে যদি চাই ভাল পালে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী এই ভিডিঅ'টো দেখা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।